গাইজ আমি আজি যাম ফলাগাঁও উৰুচত মই ফলাগাঁৱত গৈছিলোঁ মানুহৰ জন্মদিনত মই এনেকুৱা এটা মানে ব্লগ দিছিলোঁ আপোনালোকে চাগে দেখিছে আৰু আজিও যাম যিহেতুকে তাত উৰুচ হৈছে ফলাগাঁৱত তো আপোনালোকক দেখাম আৰু কেনেকৈ মানে কি হয় আৰু বৰ্তমান আগতে ফাৰ্ষ্ট ৰেডি হৈ যায় ফালে পূৰা ৰেডি আৰু ৰেডি হৈয়ে আমি আহি গ'লোঁ চকলৈ চকত আহি বাছ মানে গাড়ী ধৰি পেলাই আমি আহি গ'লোঁ ফলাগাঁও তাত আহি অকণমান দেখালোঁ তাৰপিছত মানে অলপ ধূপ আৰু অকণমান বস্তু লৈ আমি গুচি গ'লোঁ ভিতৰলৈ কাৰণ ভিতৰত যায়ে উজুটো কৰিয়ে মানে নানি দোৱা কৰিব কৰিবলৈ যাব আৰু বস্তুখিনি ধূপ যিটো লৈছে জ্বলাবলৈ যাব গ'লে আমি অলপ সময় ৰখিলোঁ আৰু উজু কৰা টাইমখিনি তো দেখিলোঁ ইমান মানুহ আহিছে যিহেতুকে এবাৰ লাষ্ট তাৰে পিছত অকণমান এও শুনিলোঁ আল্লাহৰ ওলিসকলৰ সুহবতত থাকিব চেষ্টা কৰিব যে তেওঁলোক আল্লাহৰ ওলি এইকাৰণে হৈছে যে তেওঁলোকে এনেকুৱাভাৱে আল্লাহৰ ইবাদত কৰিছে। তাৰপিছত মাহী আৰু মই নানীক ৰখি আছোঁ কাৰণ নানী গৈছে ভিতৰত তাৰপিছত ভিতৰৰ পৰা আহিয়ে আমি ডাঙৰ মাহঁতৰ লগত বহিলোঁ আৰু এয়া হ'ল নাৰ্জুমা তাৰে পিছত অকণমান আৰু মানে লাষ্টলৈকে দেখালোঁ 2-3টা বাজিছে চাগে তেতিয়া তো এয়া দেখিছেনে কিমান মানুহ আহিছে যিহেতুকে লাষ্ট এইবাৰৰ পৰা মানে আৰু সৰুকৈ হ'ব যি হ'ব চ' এইবাৰ লাষ্ট যিহেতুকে ইমান মানুহ আহিছে তাৰপিছত মামাৰ লগত আমি আহি গ'লোঁ বাজাৰৰ মানে বাজাৰ মানে বাহিৰত ধুনীয়াকৈ মেলাৰ দৰে বহিছে আৰু সেইখিনি চাবলৈ তো মানে গোটেইখিনি ঘূৰিব নোৱাৰিলোঁ আমি গোটেইখিনি ঘূৰাৰ মানে টাইমটো কমি গ'ল কাৰণ দোৱা আৰম্ভ হ'ব হৈছিল তো যিখিনি পাৰোঁ আৰু সেইখিনি দেখাইছোঁ আৰু খুব ধুনীয়া ধুনীয়া বস্তু আহিছিল মানে দোকানবোৰ ইয়াৰ পিছত আমি মিছাল লৈ ভিতৰলৈ আহি গ'লোঁ কাৰণ ডাঙৰ মায়ে যিহেতুকে মিছাল খুজিছিল তো ভিতৰলৈ আহিলোঁ আহি পেলাই সিহঁতক দিয়ে মই ভিডিঅ' কল কৰিলোঁ আমাৰ আম্মীহঁতক তাৰে পিছত সিহঁতক ভিডিঅ' কল কৰাৰ পিছতে মই মানে বহুত পুৰণা ফ্ৰেণ্ডজনীক লগ পাইছোঁ মোক কি কয় শুনকচোন আমি আজি 3-4-5 বছৰ মূৰত আজি গম পাইছোঁ এই ব্লগ বনাই এই দেচোন তথাপিতো আজি লাইচ লগা আছে এনে লাইচ নালাগে আমিও কৈছোঁ দে আজি সিহঁতৰ পৰা আহি ময়ো আমাৰ ঘৰৰ মানুহকেইটাৰ লগত তলত বহি গ'লোঁ আৰু তাৰ দোৱা কৰিব লগা হ'ল দোৱাটো মোৰ ভিডিঅ' কৰা নহ'ল ইয়াৰ পিছত থিয় হৈ গ'লোঁ আমি চিনেৰীৰ কাৰণে সকলোৱে যিহেতুকে থিয় হ'ব লগা হয় গাইছ আমি মুখত চুৰ্ণি লৈছোঁ কাৰণ ইয়াতে বহুত ধূলা অকণমান পিছতে মানে বতৰটো খুব বেয়াই কৰিছিল বহুত বতাহ দিছিল মানে আৰু তাৰপিছত অকণমান বস্তু লৈ আমিও ঘৰলৈ আহি গ'লোঁ মাহী আৰু নানী মানে আৰু ডাঙৰ মাহঁতৰ লগত মানে বাহিৰা গাড়ীত আহিছে ভাড়া গাড়ীত আৰু মই মামাৰ লগত আৰু এইখিনিতে ব্লগটো শেষ কৰিলোঁ।